কি হ'ব আপোনালোকৰ ভালনে? মোৰো ভাল। সোণালী ব্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰো বহুত ভাল চাগে। মোৰো ভালেই বৰ্তমান। এতিয়া মই আপোনালোকক দেখুৱাব ওলাইছিলোঁ দহি গুঠা। দহি মই কেনেকৈ গুঠোঁ দেখুৱাই আছোঁ। দহি গুঠা এনেকৈ বেজীত সূতা ভৰাই লৈছোঁ। এইটো নীলা কালাৰৰ এটা, তাৰপিছত আৰু এইটো অৰেঞ্জ কালাৰৰ। মোৰ ফুল যিহেতু নীলা আৰু অৰেঞ্জেদি আছে, সেইকাৰণে মই নীলা আৰু অৰেঞ্জেদি দহি গুঠিম দেখুৱাই আছোঁ। মই এনেকৈ এতিয়া বেজী ভৰাই দিছোঁ। তাৰপিছত দুটা কৰি দিম মই। এনেকৈ গাঁঠি দি ল'ম আগত। মই এনেকৈ সহজ পাওঁ আৰু মই সোনকালে হয়ো। আগত ৰছীখিনি ভৰাই ল'ব পাৰিলে এতিয়া নীলা দুটা দিম। এনেকৈ নীলা দুটা দিলোঁ। অৰেঞ্জ দিম। গেপছটো আপোনালোকৰ কথা আৰু আপোনালোকে কিমান মানে ঘন ভাল পায় যদি ঘন দিব পাৰে। মই অলপ পাতলকৈ দিছোঁ, ইমান ঘন দিয়া নাই, মিডিয়ামটো দিছোঁ। ইমান পাতলো দিব নালাগে, ইমান ঘনো দিব নালাগে, মিডিয়ামটো হ'লে মানে ভাল আৰু। গোটেইখিনি কৰি উঠি দেখুৱাই আছোঁ। ৰছী ভৰা হৈ গ'ল, এতিয়া গাঁঠিম দেখুৱাই আছোঁ গাঁঠাটো। দহি এতিয়া দহি কৰোঁ। মই চুটিকৈ দিম এইখনত, চুটিকৈ লাগে। এয়া অরেঞ্জ কালার হয়ে গেলে বা নীলা নীলা এটা হ'ল, এটা ছিঙিলে ৰছীটো আকৌ পিছত সেই কৰি দিম। নীলা এটা কৰোঁ।
চাই থাকক, পিছত দেখুৱাই আছোঁ দহিখিনি গুঠাৰ পিছত। মই দহি গুঠিছোঁ এনেকৈ, সম্পূৰ্ণ হ'লে আপোনালোকক দেখুৱাই আছোঁ মই কেনেকৈ দহি গুঠোঁ। মই যে চাদৰ দহি গুঠা বুলি কৈছিলোঁ যে কালি যে দেখাইছিলোঁ, সেয়া আজি গুঠা হৈ গ'ল। কালি ৰাতিয়ে হৈছে, কিন্তু মই আপোনালোকক দেখুৱাম বুলি ভাবি কিনে আৰু দেখুৱাই নহ'ল। ভাবিছিলোঁ আৰু কালি একেলগে মানে ভিডিঅ'টো দি দিম আৰু আপোনালোকক দেখুৱাম। সেয়া এইখন চাদৰ, এইটো দহি, আৰু দুখন আছে ৰ'ব দেখুৱাই আছোঁ। এইটো চাদৰখনত যিকেইটা ফুলৰ ৰং আছে চব দি দিছোঁ আৰু দহি। এয়া বাৰ হয়, মোৰ নহয় কিন্তু, বায়ে মোক দহি গুঠিব কৈছে। আৰু এখন আছে, এক কালাৰেদি কৰি দিছোঁ, এইটো ৰঙা। আপোনালোকে জনাবচোন মোৰ দহিকেইটা ভাল হৈছে নে বেয়া লাগিছে, জনাবচোন কমেণ্টত। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোত। বাই বাই।